গুড মৰ্ণিং এভৰিৱান। মই এয়া একাপ চাহৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, সুপ্ৰভাত জনাইছোঁ। আজি দিনটো আৰম্ভণি হৈ গ'ল, গতিকে আজি আপোনালোকে দিনটো কি কৰিব মোক ক'বচোন। ময়ো এয়া চাহ খাই ওলাব লৈছোঁ আৰু লাহে ধীৰে। চ' আমি আকৌ আজি আপোনালোকক নিশ্চয় দেখাম আজি দিনটো কি কৰিলোঁ, কি কৰা নাই বা কি হ'ল আজি দিনটো। চ' সকলোৱে সহায় সহযোগিতা কৰি থাকিব। যিহেতু এতিয়া বজাৰত ধুনীয়া ধুনীয়া বস্তু ওলাইছে, মই প্ৰথমতে আপোনালোকক লেটাখিনি দেখাইছোঁ। আপোনালোকে বাৰু লেটা খায়নে বাৰু ক'বচোন। বাৰু প্ৰথমতে এতিয়া যিটো আৰম্ভ কৰিছিলোঁ যে এইটো সময়ত শৰীৰৰ কাৰণে ভাল বস্তু হৈছে আমলখি। যিহেতু ঠাণ্ডা বতৰ আৰু ঠাণ্ডা বতৰত আমাৰ হেল্থি ডায়েটৰ কাৰণে ভাল বস্তুৱে হৈছে আমলখি। গতিকে মই আজি বজাৰত এনেকুৱা কিছুমান বস্তুৱে ল'ম আৰু আমলখি মই ইয়াতে আধা কিলো লৈছোঁ। আৰু মই এনেকৈ আমলখিবিলাক ল'ব লৈছোঁ কাৰণ আমলখি ছালৰ কাৰণেও খুব ভাল, স্কিনৰ কাৰণেও মানে লগতে আমাৰ চুলিৰ কাৰণেও ভাল আৰু ভিটামিন চি সম্পূৰ্ণ ভৰপূৰ হৈ আছে। গতিকে আমাৰ যদি হিমোগ্ল'বিন কমি আছে তেতিয়াও মানে ভাল আৰু গতিকে মই লৈছোঁ এইটো কাৰণে স্কিনখন ভাল কৰে, যাতে শৰীৰটো ভালকৈ ৰাখে, ভিটামিন চি আছে, গতিকে মই সেইকাৰণে লৈ লৈছোঁ। আৰু তাৰ লগতে বোলো আন এটা বস্তু লৈছোঁ, এয়া চাওক গাজৰটো ভাল। গতিকে গাজৰ আমাৰ কিমান প্ৰটিন আছে, গাজৰ কিমান ভাল আমি জানোৱেই। ঠাণ্ডা দিনত গাজৰ বেছিকৈ পোৱা যায় আৰু ইয়াতে কমত পালোঁ যে পোৱা 30 টকা। গতিকে মই 1 কিলো গাজৰ ল'ব লৈছোঁ এতিয়া। আৰু এটা হেল্থি ডায়েটৰ কাৰণে খুব দৰকাৰ হয় ঠাণ্ডা দিনৰ কাৰণে, গতিকে মই গাজৰ ল'ব লৈছোঁ যাতে আমাৰ শৰীৰ ভালে ৰাখে। গতিকে মই আজি এনেকৈ লৈছোঁ। তাৰ লগতে মই লৈছোঁ বিটৰুট। এয়া চাওক বিটৰুট মই লৈছোঁ। বিটৰুটখিনিও বহুত ভাল, বিশেষকৈ তেজৰ কাৰণে বিৰাট ভাল আৰু চবেই জানে। গতিকে গাজৰ বিটৰুটৰ সৈতে এখন সুন্দৰ চালাড কৰিম বুলি ভাবিছোঁ, যাতে এনেকুৱা হেল্থি ডায়েট, যদি বাহিৰত আমি যি টি বস্তু খাই পেটবিলাক বেয়া হৈ থাকে। গতিকে আৰু চালাড বুলি ক'লেতো ধনিয়া আছে, গতিকে ধনিয়াও লৈ যাম। আৰু এনেকৈয়ে এটা সুন্দৰ আজি বজাৰখিনি কৰি এটা হেল্থি ডায়েটৰ কাৰণে লৈ আহিছোঁ সকলোখিনি বস্তু, যাতে আমাৰ স্কিনখন ধুনীয়াকৈ ৰাখে, লগতে মুখত যাতে একো দাগ নপৰে। গতিকে সেইকাৰণে হেল্থি ডায়েটটো অত্যন্ত দৰকাৰ আৰু সেইকাৰণে মই আজি এনেকৈয়ে বজাৰ কৰিলোঁ।